এনেধৰণৰ ষ্টৰীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ এটা সঁচা প্ৰেম কাহিনী। মই এজনী ছোৱালী ভাল পাইছিলোঁ। তাইৰ নাম মৰমী আছিল। মই তাইক য'তেই মাতোঁ ত'তেই আহিছিল। এদিনাখন মই তাইক আমাৰ ঘৰলৈ মাতিছিলোঁ। তাই লগৰজনীৰ লগত আহিছিল। লগৰজনী বাহিৰলৈ গ'ল। মই তাইক সাবটি ধৰিলোঁ আৰু টিপি দিলোঁ আৰু মই বিচনাতে শুৱাই লৈছিলোঁ। তাই মোক কৰাৰ বাহিৰে চব কৰিব দিছিল। সেইদিনা মই টিপাটিপিকে কৰি উঠাবলৈ ধৰিলোঁ। এনেতে লগৰজনীয়ে মাত লগালে, মৰমী যাবলৈ হ'ল, ব'লা আহ আমি যাওঁ বুলি ক'লে। মোৰ দাং খাই উঠিছিল। মোৰ কৰিবলৈ বহুত মন গৈছিল। এনেকৈ এদিন দুদিনকৈ পাৰ হ'ল। এদিনাখন তাই মোক লগ ধৰিলে বায়েকৰ ঘৰলৈ। এখন গাঁও পাৰ হৈ পৰিছিল। ময়ো যাম বুলি কৈছিলোঁ। তাই লগৰজনীক লৈ আহিছিল। ময়ো লগৰটোক লৈ গ'লোঁ আৰু মোৰ লগৰটোক তাইৰ লগৰজনীক পতাই দিলোঁ। তাৰ পাছত বায়েকৰ ঘৰ পালোঁগৈ। তাত চাহ পানী খালোঁ। আমি তাৰ পৰা ওলাই আহি মুকলি ঠাই এখনত বহিলোঁ। লগৰটোৱে তাইৰ লগৰজনীক লৈ আঁতৰি গ'ল। ময়ো অলপ কথা পাতিলোঁ আৰু মই লিপ কিছ এটা দিলোঁ। তাইও মোক কিছ এটা দিলে আৰু বাটা দুটা টিপিলোঁ। তাইও ভাল পাইছে। সেইদিনা আমি তাৰ পৰা গুচি আহিলোঁ। এনেকৈ এসপ্তাহ পাৰ হ'ল। এদিন মই জাগীৰোড নিজৰা পাৰ চাবলৈ মাতিলোঁ আৰু তাই লগৰজনীক লৈ আহিছিল। আমি নিজৰা পাৰ পালোঁগৈ আৰু মই নিজৰা পাৰ পিছফালে লৈ গৈছিলোঁ আৰু মোৰ লগৰটো গৈছিল। লগৰটোৱে তাইৰ লগৰজনীক লৈ আঁতৰি গৈছিল। ময়ো তাইক আঁতৰাই লৈ গ'লোঁ। নিজৰা পাৰ পিছফালে নি মই সাবটি ধৰি কিছ খাবলৈ ধৰিলোঁ আৰু টিপিলোঁ। তাৰ পাছত তাইও বহুত উঠিল। মোক বগৰাই ল'লে। ময়ো তাইৰ পেণ্টটো খুলি দি বহুত মজা দিলোঁ। তাইও মোক সাবটি ধৰিলে। ময়ো নোপোৱা চোটত তাইক বহুত জোৰে জোৰে মৰম দিলোঁ। মোৰ বহুত মজা লাগিছিল। প্ৰায় 3 মিনিটৰ পাছত মোৰ ওলাই গ'ল। মোৰো নিয়া কিবা এটা লাভ হ'ল। সেইদিনাই মই ভাল কৰি দিলোঁ। মোৰ প্ৰেম কাহিনীটো শুনি ভাল পাইছে চাগে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।